শ্ৰদ্ধা দৰ্শক দীপ্তি শৰ্মা বৰুৱাৰ আন এক ভ্লগলৈ আপোনালোকক স্বাগতম জনাইছোঁ। গৰু বিহুৰ দিনা আলি দাদাৰ পৰিয়ালটোক বিহু খুৱালোঁ আৰু শনিবাৰে দাদাহঁতে আমাক ইফতাৰ কৰিবলৈ মাতিলে। আমাৰ ঘৰত ভিডিঅ' কৰা নহ'ল। আচলতে দাদা বৌৰ ছোৱালী গুৱাহাটী আৰু নিৰ্জুলিৰ পৰা আহিল, আমাৰ ল'ৰা আহিল তেজপুৰৰ পৰা। তাহাঁতৰ বাবেই এই সময়। আপোনালোকো আহকচোন। আমাৰ ছোৱালীজনী আমাৰ ডাঙৰ হ'ব আৰু দেই। এইফালে চাই হাঁহি দিয়া আকৌ এপাক। লাজ আজি ইফতাৰ কি আজি কি হ'ল কি 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 খুলিব ভিডিঅ' কৰিছা আজি কৰিছে ভ্লগ নহয় আৰু এইটো এনেই অকণমান আৰু খাই অঁ বৌয়ে ইফতাৰ কৰি আছে দেই। আমি এতিয়া একেলগে ইফতাৰ কৰিম। দাদা আৰম্ভ কৰক। অঁ আৰম্ভ কৰক। অঁ আমাৰ অকণমানিজনী কইনা আজি ইফতাৰ কৰিবলৈ কইনা হৈ বহিছে তাই। বিহুৱতী অঁ বিহু নাই বৰ বিহুৱতী হ'ল আৰু এতিয়া। কি চাইছা বিয়া? অঁ মই বোলো লাচানীয়াৰ বিয়াৰ কাৰণে প্ৰস্তুতি চলাইছে নেকি। আমাৰ ল'ৰাটো কালি গ'লগৈ। হোষ্টেলৰ মেছৰ খাদ্য সঁচাকৈ দুখেই লাগে। যাবৰ পৰত খৰধৰকৈ কি খোৱালোঁ অলপ ভিডিঅ' কৰিছিলোঁ। যদি ভ্লগটো চাই ভাল পাইছে অনুগ্ৰহ কৰি লাইক এটা কৰি দিবচোন। আপোনালোকৰ মন্তব্যই মোক আগুৱাই যাবলৈ সাহস দিব। আৰু যিসকল আজি মোৰ চেনেলত নতুন তেখেতসকলে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিলে নথৈ আনন্দিত হ'ম। তেনেহ'লে চাওকচোন কি খোৱালোঁ ল'ৰাটোক। বাৰীৰ টেঙেচি এতিয়া এইখিনি প্ৰথম অকণকৈ কাটি ল'ম। দেখুৱাই আছোঁ। গেছটো জ্বলাই লৈছোঁ। এয়া একো নাই দেই, চাব কিমান সহজকৈ বনাম। তো অকণমান গৰম হৈছিলেই বাৰু। মিঠাতেল অকণমান দিম, জাষ্ট এয়া দেখিছেনে কিমান অকণমান দিছোঁ। জাষ্ট পাঁচফোৰণকেইটা হেৰি হ'বৰ বাবে। দিলোঁ পাঁচফোৰণ, ফুটিব এতিয়া। ফুটিছে, দিলোঁ টেঙেচি, জুইটো কমাই ল'ব লাগিব। প্ৰেছাৰ কুকাৰটো খুব ভাল বস্তু আৰু দেই, চব দি পেলাই আপুনি বনাই দিয়ক। এয়া দি দিলোঁ জলকীয়া, এটা জলকীয়াকৈ এয়া ফালি দি দিছোঁ আৰু দি দিছোঁ কেইটামান। এতিয়া দি দিম অকণমান হালধি। চাওক, মন কৰক, তাৰমানে কথাটো এইটো হৈছে MDH হালধি, সেইকাৰণে বহুত বেছি দিব নালাগে। আৰু নিমখ ধৰি লওক চাহ চামুচেৰে ভৰ্তি এচামুচ। আৰু যিহেতু আমি টেঙা দিছোঁ ন, টেঙা দিলে অকণমান হেৰিটো লাগিবই নিমখটো। এতিয়া সাফৰটো লগাই দিম। সাফৰ লগাই দিলোঁ দেই। এতিয়া প্ৰেছাৰ মাৰিব অলপ পিছত। ল'ৰাৰ এটা প্ৰিয় খাদ্য হৈছে মচন্দৰী, বৰ ভাল পায় খাই। এবাৰ খুৱাই হোৱা নাই বিহু বুলি। হোষ্টেলতনো ক'ত পাব খাবলৈ, খুৱাই পঠিয়াওঁ। যাবলৈ ওলাইছে, বেয়াও লাগিছে, আকৌ জুনত আহিব। তাকে যিখিনি বস্তু খাবলৈ নাপায়, শাক পাত, সেইকাৰণে টেঙেচি বনাইছোঁ। এই পাত্ৰটোত মচন্দৰী দি দিছোঁ আৰু তাত দিছোঁ এয়া নহৰু দিলেহে মচন্দৰী ভাল লাগে দেই খাই। একদম ভাপতে সিজাম। লগত দিছোঁ এটা কেঁচা জলকীয়া, এয়া, আৰু তাৰ ওপৰত দি দিম নিমখ আপোনাৰ আধা চাহ চামুচ দিছোঁ দেই। এতিয়া এইখিনি এটা কাম কৰিম, এই ভাতৰ ওপৰতে দেখিছেনে, ভাত নহয় আৰু চাউল, ইয়াৰ ওপৰতে দি দিম, ভাপতে সিজিব। ৰ'ব দেখুৱাই আছোঁ। এয়া এতিয়া ইয়াত ঢাকন লগাই দিওঁ। 1 গুলি 2 চিকাৰ। চাটনি অকণমানো কৰি খুৱাই পঠিয়াওঁ বুলি ভাবিছোঁ। এয়া হৈছে বুটৰ দাইল, তাৰমানে চানা দাইল, আৰু ইয়াত অকণমান দিছোঁ। আৰু ইয়াত দি দিছোঁ ধনিয়া পাত, তাৰপিছতে এই মান ধনিয়া 3 টুকুৰা পাইছিলোঁ সৰু বাৰীত, সেয়াও দি দিছোঁ।
জলকীয়া এটা আৰু লগত নিমখ আধা চাহ চামুচ আৰু দি দিম নেমু টেঙা ৰসতে গোন্ধটোতে ভাল লাগে নেমু টেঙা দিয়াৰ কাৰণে আৰু এটা বস্তু দেখুৱাব লাগিব আৰু এটা বস্তু দিব লাগিব মই দেখুৱাম বাৰু যিটো মোৰ ল'ৰাই খুব ভাল পায় আৰু দি দিছোঁ এয়া 1 টেবুল চামুচ গুড় বগা চেনিটো আজিকালি খুব কমেই ব্যৱহাৰ কৰোঁ ৰ'ব এতিয়া পিচি পেলাই দেখুৱাই আছোঁ টেঙেচি আঞ্জা হৈ গৈছে এতিয়া অকণমান উতলাম তাতে এই বৰকেইটা দি দিছোঁ এইকেইটাও সেই চানা দাইলৰে বৰ হয় বৰকেইটাত কিন্তু মই নৰসিংহ পাতো দিছিলোঁ আৰু মান ধনিয়াও আছে সকলোখিনি খোৱা দিয়াতে ওলাব আৰু এই দাইলটো একদম পনীয়া হ'লেই ভাল লাগে যে বৰকেইটাই অকণমান গ্ৰেভি কৰিব আৰু এয়া হৈ গ'ল ইয়াত আৰু ধনিয়া পাত নিদিওঁ আৰু কাৰণ সকলোতে ধনিয়া দিলে ভাল নালাগিব এয়া এইবাৰ অকণমান কেঁচা তেল দিছোঁ একদম নামাত্ৰ আৰু তেলটো কেঁচা হৈ থাকোঁতেই এই মাছ বইল কৰিছিলোঁ এতিয়া আৰু ল'ৰাই এইখিনি মাছ নাখাওঁ বুলি কৈছে সেইকাৰণে জাষ্ট বুদ্ধি এটা কৰিব খুজিছোঁ ইয়াতে দি দিম আলু বইল ইয়াতে দি দিম বইল কাবুলি চানা এইটো হ'ব মাছৰ পিটিকা অকণমান নিমখ দিছোঁ তাৰমানে হেৰি হ'ল এই বইল কৰোঁতে মই নিমখ দি দিছিলোঁ এতিয়া অকণমান সোৱাদৰ কাৰণে দিছোঁ এয়া এতিয়া পিটিকা কৰি গোটেইখিনি মিলাই পেলালে হ'ল আৰু আজি কিন্তু প্ৰথম বনাইছোঁ খাই চাম কেনেকুৱা লাগে যদিও এতিয়া এইখিনি কেঁচা তেলত ভাজি লৈছোঁ অকণমান তেল দিলে কিন্তু ভাল লাগিব কেঁচা তেল আৰু যিটো কেঁচা গোন্ধটোৰ বাবে যিহেতু মাছ আছে ঠিক আছে মই এইখিনি অকণমান দি দিছোঁ দেই ইয়াত টেঙা নিদিওঁ আৰু চাটনিখনত দিছোঁ যে অকণমান দিলোঁ দুটুকুৰা কাইট ঠিক আছে এইটো পিটিকি লৈছোঁ ল'ৰাৰ যাবলৈ লৰালৰি হৈছে এয়া হৈ গ'ল মচুন্দৰী পিটিকা এয়া হৈ গ'ল চাটনি এয়া সেই মাছৰ পিটিকা আৰু এয়া টেঙেচি দিয়া দাইল সৰু আলু গুটি এইকেইটা দি দিছোঁ আৰু লগতে এতিয়া হেনো সি খাই পেলাই নকয় বোলে ফটাফট খাব আৰু যাব ময়ো লগতে লৈ লওঁ তেনেহ'লে আজি ভ্লগটো কেনে পালে জনাবচোন দেই যদি ভাল পালে লাইক কৰিব কমেণ্ট কৰিব শ্বেয়াৰ কৰিব আৰু যিসকল মোৰ চেনেলত নতুন তেখেতসকলে যদি মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি থয় তেতিয়াহ'লে মোৰ নতুন ভিডিঅ'সমূহ পাই থাকিব তেনেহ'লে আজিলৈ আহোঁ ধন্যবাদ দেৰি হৈছে দেই যাওঁ ধন্যবাদ